Hello everyone, welcome to my channel Joyendra Mehta Learning. আশা কৰো আপোনালোক আটাই ভালে আছে। আজি আমি এই ভিডিওটিত এটা খুব ইম্পৰ্টেন্ট বিষয় আলোচনা কৰিম। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে অসুবিধাৰ সন্মুখীন হয় কিছুমান প্ৰাৰম্ভিক জ্ঞান নথকাৰ বাবে। আমি কোনো এটা বিষয় আলোচনা কৰাৰ আগতে তাৰ ওপৰত কিছুমান প্ৰাৰম্ভিক জ্ঞান থকাটো নিতান্তই প্ৰয়োজন। আৰু এই বিষয় লৈ আজি এই ভিডিওটো আগবঢ়াইছো। মই আগতেও বিভিন্ন ভিডিও আগবঢ়াইছো ইয়াৰ ওপৰত। আজি আমি আলোচনা কৰিম যে চতুৰ্ভুজ আৰু ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ। এতিয়া চতুৰ্ভুজ বুলি ক'লে সাধাৰণতে আমি কি বুজো যে চতুৰ্ভুজ মানে হৈছে চতুৰ মানে হৈছে চাৰি আৰু ভুজ মানে বাহু, অৰ্থাৎ চাৰিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰকে এটা চতুৰ্ভুজ বোলে। এতিয়া চতুৰ্ভুজ এটা হ'লেও নহ'ব যে ইয়াত বিভিন্ন প্ৰকাৰ বা বিভিন্ন আকাৰ বা বিভিন্ন আকৃতিৰ চতুৰ্ভুজ আমি দেখা পাওঁ। এতিয়া এই চতুৰ্ভুজসমূহৰ কিছুমান বিশেষ ধৰ্মৰ ওপৰত ভিত্তি কৰি কিছুমান ভাগত ভাগ কৰা হৈছে। এতিয়া আমি চাৰিটা বাহুৰে আগুৰা এনেকুৱা সমতল ক্ষেত্ৰ এটা আমি চতুৰ্ভুজ বুলি কওঁ। তাৰপিছত এই যিটো আয়ত দেখিছে, আয়তটো এটা চতুৰ্ভুজ, কাৰণ ইয়াতো যিহেতু চাৰিটা বাহু আৰু চাৰিটা কোণ আছে, গতিকে এইটো এটা চতুৰ্ভুজ। বৰ্গ, ৰম্বাস, ট্ৰেপিজিয়াম, সামান্তৰিক এই সকলোবোৰে একোটা চতুৰ্ভুজ। এতিয়া ইয়াৰ নাম আয়ত কেনেকৈ হ'ল যে ইয়াৰ চাৰিটা বাহু আছে যদিও ইয়াৰ কিছুমান স্পেচিফিক তাৰমানে ডেফিনেশ্যন আছে, অৰ্থাৎ এই বাহু দুটা, তলৰ বাহুটো আৰু ওপৰৰ বাহু দুটা মানে সমান আৰু সমান্তৰাল, অৰ্থাৎ প্ৰতিটো বিন্দুতে ইয়াৰ মাজৰ দূৰত্ববিলাক সমান। সেইবাবে এনেকুৱা ৰেখাবিলাকক মানে সমান্তৰাল ৰেখা বা পেৰেলেল লাইনছ বুলি কোৱা হয়। আনহাতে বিপৰীত বা আন দুটা বাহুও তাৰমানে পৰস্পৰ সমান আৰু সমান্তৰাল। এই ধৰ্ম দুটাৰ ওপৰত ভিত্তি কৰি আৰু চাৰিওটা কোণেই 90 ডিগ্ৰী, এই তিনিটা ধৰ্মৰ ওপৰত ভিত্তি কৰি এই চতুৰ্ভুজটো আমি আয়ত বুলি কওঁ। নেক্সট, বৰ্গটোৰ ক্ষেত্ৰত বৰ্গটোৰ হ'ল চাৰিওটা বাহুৱে পৰস্পৰ সমান আৰু চাৰিওটা কোণেই পৰস্পৰ সমান বা প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী। একেদৰে ৰম্বাসৰ ক্ষেত্ৰতো চাৰিওটা বাহু সমান, কিন্তু ই এফালে হেলনীয়া, সোঁফালেই হওক বা বাওঁফালেই হওক যিকোনো এফালে হেলনীয়া হৈ থাকে, যাৰ ফলত ইয়াৰ বিপৰীত কোণবিলাক সমান আৰু বাহুবিলাক আটাইবিলাকে সমান, কিন্তু ইয়াৰ আটাইবিলাক কোণ সমান নহয়। আৰু ট্ৰেপিজিয়ামৰ ধৰ্ম হৈছে যে ট্ৰেপিজিয়ামৰ যিকোনো দুডাল ৰেখা বিপৰীত ৰেখা সমান্তৰাল কিন্তু সমান নহয়। আনহাতে বাকী বিপৰীত বাহু দুডাল সমান হয় কিন্তু সমান্তৰাল নহয়। অৱশ্যে কিছুমান বিশেষ ট্ৰেপিজিয়াম থাকে যাৰ মানে এজোৰ বাহু সমান্তৰাল থাকে আৰু বাকী বাহু দুটা সমান্তৰাল নহয়, তাৰ লগতে সমানো নহয়, তেনেকুৱা ট্ৰেপিজিয়ামো থাকিব। সামান্তৰিকৰ এই বাহু দুটা সমান, মানে বিপৰীত বাহু দুয়োজোৰে সমান কিন্তু চাৰিওটা বাহু সমান নহয়, আৰু বিপৰীত কোণবিলাক সমান আৰু ই এফালে মানে হেলনীয়া হৈ থাকে। এইকেইটা ধৰ্মৰ ওপৰত ভিত্তি কৰি মানে এই বৰ্গ, আয়ত, ৰম্বাস, ট্ৰেপিজিয়াম, সামান্তৰিক এইকেইটা ভাগত ভাগ কৰা হৈছে। এতিয়া মই ইয়াৰ সূত্ৰবিলাক মই ইয়াত সুন্দৰকৈ লিখি দিছোঁ যে চাৰিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰক চতুৰ্ভুজ বোলে। চতুৰ্ভুজ এটা যিকোনো আকৃতি বা আকাৰৰ হ'ব পাৰে, হৈছে আয়ত, বৰ্গ, ৰম্বাস, সামান্তৰিক, ট্ৰেপিজিয়াম আদি সকলোবোৰে একোটা চতুৰ্ভুজ। কিন্তু ইয়াৰ এটা নিৰ্দিষ্ট আকৃতি আৰু কিছুমান বৈশিষ্ট্য থকাৰ বাবে এইবোৰক একোটা নিৰ্দিষ্ট নাম দিয়া হৈছে। আৰু এটা মনত ৰাখিবা যে যিকোনো চতুৰ্ভুজৰ চাৰিওটা কোণৰ মাপ সদায় 360 ডিগ্ৰী, অৰ্থাৎ এই চতুৰ্ভুজ বুলি ক'লে আয়তেই হওক বা ৰম্বাসেই হওক বা সামান্তৰিকেই হওক, যিকোনো চতুৰ্ভুজৰ ক্ষেত্ৰতে ইয়াৰ চাৰিওটা কোণৰ সমষ্টি সদায় 360 ডিগ্ৰী। এতিয়া আয়ত কাক বোলে? যি চতুৰ্ভুজৰ বিপৰীতমুখী বাহু দুযোৰ পৰস্পৰ সমান আৰু সমান্তৰাল আৰু ইয়াৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী বা এক সমকোণ, তাক আয়ত বোলে। যিটো 90 ডিগ্ৰী কোণ তাক আমি সমকোণ বুলি কওঁ। এতিয়া আয়তৰ যদি আমি কালি উলিয়াব লাগে তেনেকৈ উলিয়াম। ইয়াৰ এটা বিশেষ সূত্ৰ আছে, দিশ পূৰণ প্ৰস্থ। এই সূত্ৰটো ব্যৱহাৰ কৰি আমি আয়তৰ কালি নিৰ্ণয় কৰিব পাৰিম। ইয়াৰ পিছত আহিল বৰ্গ। বৰ্গ কাক বোলে? যি চতুৰ্ভুজৰ চাৰিওটা বাহু আৰু চাৰিওটা কোণ পৰস্পৰ সমান, তাক বৰ্গ বোলে। ইয়াৰ প্ৰতিটো কোণৰ সমষ্টি 90 ডিগ্ৰী বা এক সমকোণ।
ইয়াৰ কালি হৈছে বাহু পূৰণ বাহু, অৰ্থাৎ ইয়াৰ চাৰিওটা বাহু যিহেতু পৰস্পৰ সমান, গতিকে আমি দীঘ আৰু প্ৰস্থ বুলি নিলিখো, ইয়াত অকল বাহু বুলি লিখিলেই হ'ব। একেদৰে ৰম্বাছৰ ক্ষেত্ৰত যি চতুৰ্ভুজৰ চাৰিওটা বাহু পৰস্পৰ সমান কিন্তু চাৰিওটা কোণ সমান নহয়, কিন্তু বিপৰীতমুখী কোণ আৰু দুয়োজোৰ কোণ সমান, এটা ৰৈ গৈছে বাৰু, ঠিকে আছে। চলো, বিপৰীতমুখী কোণ দুয়োজোৰ সমান তেনে চতুৰ্ভুজক ৰম্বাছ বোলে। ইয়াৰ কালি হৈছে ভূমি পূৰণ উচ্চতা, ইয়াত অকণমান সূত্ৰটো বেলেগ হ'ব, ভূমি পূৰণ উচ্চতা। এতিয়া সাধাৰণতে যিটো আমি ছবি ইয়াত দিছোঁ তাত মানে কোনো উচ্চতা আমি ড্ৰ কৰা নাই, গতিকে উচ্চতাডাল আমি নিজে আঁকি ল'ব লাগিব। উচ্চতাডাল ভূমিৰ ওপৰত সদায় লম্ব হৈ থাকে, তোমালোকে জানাই নিশ্চয়। একেদৰে আন এটা সূত্ৰ ব্যৱহাৰ কৰিও আমি ইয়াৰ কালি নিৰ্ণয় কৰিব পাৰোঁ। কৰ্ণ দুডালৰ পূৰণ ফলক 2ৰে হৰণ। আমি জানো যে যিকোনো এটা চতুৰ্ভুজৰ বিপৰীতমুখী বিন্দু বা কোণ সংযোগী ৰেখা দুডাল হৈছে ইয়াৰ কৰ্ণ, আৰু এই কৰ্ণ দুডালৰ দিশ যদি আমি পাওঁ তেতিয়াহ'লে ইয়াৰ দিশ দুটা পূৰণ কৰি 2ৰে হৰণ কৰিলেও আমি ৰম্বাছৰ কালি নিৰ্ণয় কৰিব পাৰিম। ঠিক আছে, এতিয়া আমি ট্ৰেপিজিয়ামলৈ আহিছোঁ। ট্ৰেপিজিয়ামৰ সূত্ৰটো হৈছে যি চতুৰ্ভুজৰ এজোৰ বিপৰীতমুখী বাহু সমান্তৰাল কিন্তু সমান নহয় আৰু আনজোৰ বাহু সমান হয় কিন্তু সমান্তৰাল নহয়, তেনে চতুৰ্ভুজক ট্ৰেপিজিয়াম বোলে। এই সূত্ৰবিলাক একদম সহজভাৱে দি দিছোঁ যাতে তোমালোকৰ বুজি পোৱাত সহজ হয়। ইয়াৰ কালি যদি নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰি আমি কালি নিৰ্ণয় কৰিব পাৰিম। ভাব কিন্তু আমাৰ যি দুডাল সমান্তৰাল বাহু আছে এই সমান্তৰাল বাহু দুডালৰ দিশ আমি যোগ কৰিব লাগিব। তাৰপিছত এইটো আমি ব্ৰেকেট দিব লাগিব, তাৰ লগত যিটো আমাৰ উচ্চতা থাকিব সেই উচ্চতাৰ যোগটো আমি পূৰণ কৰিব লাগিব। তাৰপিছত আমি প্ৰথমে সমান্তৰাল বাহু দুটাৰ যোগফল অৰ্থাৎ বাহু দুটা যোগ কৰি ল'ব লাগিব। তাৰপিছত এটা আমি স্বাভাৱিক সংখ্যা পাম আৰু তাৰপিছত আমি চিম্পলিফাই কৰি পেলাই আমি ইয়াৰ কালি নিৰ্ণয় কৰিব পাৰিম। ইয়াৰ পিছত আহিল সামান্তৰিক। যি চতুৰ্ভুজৰ চাৰিওটা বাহু আৰু চাৰিওটা কোণ পৰস্পৰ সমান নহয় কিন্তু দুয়োজোৰ বিপৰীতমুখী বাহু পৰস্পৰ সমান আৰু সমান্তৰাল আৰু বিপৰীতমুখী কোণ দুয়োজোৰ পৰস্পৰ সমান, তেনে চতুৰ্ভুজক সামান্তৰিক বোলে। ইয়াৰ কালিৰ সূত্ৰটো হৈছে ভূমি পূৰণ উচ্চতা। এতিয়া আমি ভূমি বুলি কাক ক'ম? আমি ইয়াৰ যিকোনো এটা চিত্ৰ ল'ব পাৰোঁ। এতিয়া আমি ফাৰ্ষ্ট বৰ্গৰ চিত্ৰটো লৈছোঁ। ইয়াৰ যদি আমি উচ্চতা নিৰ্ণয় কৰিব লাগে বা উচ্চতা কোনডাল বুলি আমি সোধোঁ, ইয়াৰ উচ্চতা ধৰি ল'লোঁ আমি এই বৰ্গটোৰ ভূমি তলৰ বাহুডাল, অৰ্থাৎ আমি সাধাৰণতে তলৰ বাহুডাল আমি ভূমি হিচাপে লওঁ সাধাৰণতে, আৰু আমি যিকোনো একাষৰ বাহু এডালো ভূমি হিচাপে ল'ব পাৰোঁ, কিন্তু আমি সাধাৰণতে ভূমিটো আমি তলৰ বাহুডালে ধৰি লওঁ। এতিয়া ভূমিৰ ওপৰত আমি যিকোনো স্থানত বা একেবাৰে উচ্চতম স্থানত, যিকোনো নহয় উচ্চতম স্থানত মানে আমি এডাল লম্ব যদি আঁকো, এই লম্বডালেই হ'ব এই চতুৰ্ভুজেই হওক বা ত্ৰিভুজেই হওক বা যিকোনো এটা চিত্ৰই নহওক কিয় তাৰ উচ্চতা হ'ব। এতিয়া বৰ্গত যিহেতু চাৰিওটা বাহু পৰস্পৰ সমান আৰু চাৰিওটা বাহু পৰস্পৰ লম্ব হিচাপে থাকে, গতিকে ইয়াৰ মানে যিকোনো এডাল বাহু আমি উচ্চতা হিচাপে ধৰি ল'ব পাৰোঁ। এতিয়া ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত কি হ'ব? ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত আমি তলৰ বাহুডাল বাৰু ভূমি বুলি ধৰি ল'লোঁ। এতিয়া ইয়াৰ যদি আমি উচ্চতা বা উন্নতি যদি উলিয়াব লাগে তেতিয়াহ'লে আমি এই বিন্দুটোৰ পৰা বা এই বিন্দুটোৰ পৰা আমি এডাল ৰেখা আমি অংকন কৰিম সকলোলৈকে, আমি তলৰ এই ভূমিডাললৈকে একদম কোণ কৰি মানে চিধা কৰি, যাতে দুই কাষৰ কোণ দুটা 90 ডিগ্ৰী কোণ হয়। একেদৰে সামান্তৰিকৰ ক্ষেত্ৰতো আমি এইটো বিন্দুৰ পৰা আমি এডাল লম্ব আঁকিব পাৰোঁ বা উচ্চতা আঁকিব পাৰোঁ বা উন্নতি আঁকিব পাৰোঁ। একেদৰে এইটো বিন্দুৰ পৰাও আমি এনেকৈ এডাল উচ্চতা আঁকিব পাৰোঁ। কিন্তু এইটো বিন্দুৰ পৰা অঁকাটো অকণমান অসুবিধা,
কিন্তু প্ৰয়োজন সাপেক্ষে আমি কেতিয়াবা ইয়াতে যদি তেনেকুৱা কোনো বিন্দু নাথাকে আমি ত্ৰিভুজৰ ক্ষেত্ৰত তেনেকুৱা সমস্যা হয় যে ত্ৰিভুজটোত যেহেতু তিনিটা বিন্দু থাকে সেইবাবে আমি যদি তাত উচ্চতা নাথাকে তেতিয়াহ'লে আমি উচ্চতা আঁকিব লাগিলে এনেকৈ আঁকিব লগা হয় আমি সাইডত একেবাৰে উচ্চতম যিটো বিন্দু মানে একেবাৰে ওপৰত থকা যিটো বিন্দু সেই বিন্দুটোৰ পৰা আমি ভূমিলৈকে এডাল ৰেখা টানিব লাগিব আৰু সেই ৰেখাডাল বেকা হ'লে নহ'ব গতিকে ইয়াত যেহেতু তলত কোনো ৰেখা নাই গতিকে আমি তলৰ যিডাল ভূমি আছে ভূমিডালক অকণমান আগুৱাই দিব লাগিব আমি ডট ডট দি পেলাই আমি অকণমান আগুৱাই দিব পাৰোঁ তাৰপিছত আমি ওপৰৰ শীৰ্ষতম বিন্দুৰ পৰা আমি এই ভূমিডাললৈকে আমি এডাল ৰেখা অংকন কৰি উচ্চতা নিৰ্ণয় কৰিব পাৰোঁ